থাকে গাইছ এই সুখাটোই গধলা চাহটো খাই লওঁ ৰ'ব চাহ খাবা আৰু একজন চাহটো খাই লওঁ দিয়ক হাই গাইছ ৱেলকাম টু মাই ইউটিউব চেনেল পুৱাৰ পৰা উঠি আহি গ'লোঁ মুখ চুখ ধুই আজিৰ দিনটোত মানে কি ভিডিঅ' হ'ব মানে আজিৰ দিনটোত মই কিনো খাওঁ সেই ভিডিঅ' আজি কৰিম বুলি ভাবিছোঁ প্ৰথমতে মই এতিয়া চাহটো খাই লওঁ চাহৰ লগত চুজি আছে চাহটো খাই লওঁ তাৰপিছত লাগবা আছোঁ দিয়ক খোৱাৰ কাৰণেতো পইচা লাগিব সেইকাৰণে মই ভাবিছোঁ ভাঙা চিঙা অলপমান আছে ভাঙা চিঙা বেছি কিনে মই আজি খাব লাগিব কাৰণ পইচা নাই সেইকাৰণে অলপ ভাঙা চিঙা বেচিব লাগিব এইখিনি ভাঙা চিঙা বেচিব লাগিব ৰ'ব অলপমান বিচৰিব লাগিব আৰু এইখিনিত খুব বেছি 100 টকা পাম সেইকাৰণে অলপমান বিচৰি ৰ'ব আমাৰ লটিং আহি পালাকে লটিঙে এতিয়া ভাঙা চিঙাখিনি জুখি আছে ৰ'ব লটিঙে এইখিনিয়ে পালোঁ গাইছ লটিং বেছি পইচা 120 টকামান আছে দিয়ক গাইছ দিয়ক লটিং চটিং বেচাৰ পাছত মই এতিয়া ভাতটো খাই লওঁ ৰ'ব লগত আজি পন্তা ভাতে আছোঁ দিয়ক দালি বটা পিঁয়াজ চিয়াজ দি এনেকৈ খাব লাগে গৰমত বঢ়িয়া লাগে এই গৰমত এনেকৈ খাব লাগে থাকে গাইছ এই সুখাটোই চাত খাই কিনে না অলপ ফুৰিব আহিলোঁ ৰ'ব গাইছ শিলগখনিত দেখোন যা আছোঁ বেচা পইচা দি চিংৰা খাবা যা আছোঁ এতিয়া গাইছ গাইছ চিংৰা নাপালোঁ এতিয়া কি খাম চাওঁ ৰ'ব বলকচোন কি খাম যা আছোঁ ৰ'ব বন্ধ চিংৰাৰ দোকান গোটাইকেইখন বন্ধই গৰমো দিছে কিন্তু চিংৰা টিংৰা নাখাতকৈ এটা ঠাণ্ডাই খাই লওঁ ৰ'ব ঠাণ্ডাই খাই লওঁ দিয়ক এটা চিংৰা নাপাওঁ কাৰণে গাই চাহকে খালোঁ থকথকীয়া কাপ গাখীৰ দিয়া চাহ খাই ল'লোঁ চিংৰা নাপাওঁ কাৰণে চাহ খোৱা হৈ গ'ল এতিয়া এক পেকেট চিপছকে খাই লওঁ ৰ'ব চিপছ খাবৰ কাৰণে মই আহি গ'লোঁ এতিয়া চাই লওঁ কি চিপছ আছে চাই লওঁ ৰ'ব কি চিপছ খাওঁ বিকাজী চিপছ এক পেকেট লৈ ল'লোঁ দিয়ক ৰ'দ দেখছি না গাইছ এইটোত থাকিব নোৱাৰি এই গৰমৰ কাৰণে আৰু এটা ঠাণ্ডাই খাওঁ বলক গাইছ যাই থাকোঁ একেলগে মোবাইলত ৰিচাৰ্জো ভৰাম মানে মোবাইলো ৰিচাৰ্জ খাই গৈছে যাই থাকোঁ বলকচোন দোকানত দেখি যাই আছোঁ ৰ'ব এতিয়া ৰিচাৰ্জ লাগিছিল হা কিমান আছে 600 পেকটো 8811 349 তাতকৈ কম নাই দে নাই গ'লোঁ ৰ'ব গাইছ ৰিচাৰ্জটো কৰি ল'লোঁ আগে এটা ষ্টিঙকে খাই ল'লোঁ ৰ'ব এই গৰমত থাকিব নোৱাৰি কাৰণে এটা ষ্টিঙকে খাই ল'লোঁ দুটা ঠাণ্ডা হ'ল এইবাৰ এটি খাই লওঁ দিয়ক ষ্টিংটো খাই ল'লোঁ অলপমান ঠাণ্ডা পৰে কিন্তু সিমানো নপৰে দিয়ক নাই অলপ চলিব পাৰি এইবাৰ এটা চকলেট লৈ ল'লোঁ বিন্দাছ চকলেট খাই লওঁ দিয়ক চকলেটটো ঠাণ্ডা ৰিচাৰ্জ কৰি আহিলোঁ এতিয়া ঘৰত আহিলোঁ ৰ'ব গাইছ অলপমান ৰেষ্ট লওঁ আৰু দৌৰিটো শুই থাকিব নোৱাৰি ৰিচাৰ্জ লোৱা হোৱাৰ পিছত গাইছ এতিয়া ডিপ্ৰে হৈ গ'ল একঘণ্টাৰে ভাবিলোঁ আৰু ডিপ্ৰে ভাতটোৱে খাম কিমাননো আৰু বেলেগ বস্তু খাই থাকিম বেছি খোৱা নাই দেখছোঁ আজি আৰু এতিয়া ডিপ্ৰে ভাতটো খাই ল'ম ইয়াতে আছে দালি জিকাৰ আঞ্জা নেমু টেঙা আৰু এখন মাছ পুৰা খাই ল'ম দিয়ক ভাত চাত খোৱা হৈ গ'ল গাইছ এতিয়া আৰু বাগাৰ দিয়াং অলপমান আৰু গধূলা লগ পাব গধূলা যদি কিবা খাওঁ গধূলিবিলাক হৈ গ'ল গাইছ এতিয়া কিবা এটা খাব লাগিছিল বলক হোটেলত গেলি যাই আছোঁ কি খাম তাতে দেখি আছোঁ বলক হোটেলত পাস্তা খাব আহিছোঁ ৰ'ব গাইছ পাস্তাটো খাই লওঁ পাস্তাটো বনাব দি আছোঁ খাই লওঁ ৰ'ব গাইছ বঢ়িয়াকৈ ঘৰত যাই লগ পাই আছোঁ আপোনালোক এতিয়া খাই লওঁ তাতে গাইছ পাস্তা চাস্তা খাই আহিলোঁ এতিয়া আৰু ঘৰতে আহিলোঁ ঘৰত আহি গধূলা চাহটো খাওঁ এটা আৰু চলি আছে আৰু দেখাই দিম গধূলা চাহটো খাই লওঁ ৰ'ব চাহ খাবা আৰু একজন চলি আছে চলিটো চাব নেকি তো ফোন মাৰি আছে তো যি চাহটো খাই লওঁ দিয়ক গাইছ সেই গধূলাই যে চাহ খাইছিলোঁ সেই তেতিয়াৰ পৰা এতিয়া গিলা আৰু একো নাই এতিয়া ডাইৰেক্ট ৰাতিৰ ভাতটোৱে খাই দেখাই দিওঁ দিয়ক ভাতৰ লগতনো কি আছে মই দেখাই দি আছোঁ ৰ'ব লগত গাইছ এখন আলুৰ ভাজা না কিবা এখন তৰকাৰী আছে ডিমা ভাজা আৰু দালি বঢ়িয়াকৈ খাই দিওঁ তাৰপিছত লগ পাইছোঁ দিয়ক ৰাতিৰ ভাত চাতো খাই ল'লোঁ বঢ়িয়াকৈ ভাত 3বাৰকৈ খালোঁ দিনটোত বেছি আৰু বেলেগ বস্তু খোৱা নাই যদি আৰু সিমানো খোৱা নাই আৰু
নেক্সট ব্লগত কেতিয়াবা লগ পাব এনেকুৱা এটা বনাম আৰু বেলেগ হেৰিত অলপ বনাম আজিলৈ বাই বাই গাইছ নেক্সট ব্লগত লগ পাব প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো ভিডিঅ'টো যদি ভাল লাগিছে বাই বাই